নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিবলৈ পায় যে এখন সমাজে সদায় কিছুমান কথা বৰকৈ গুৰুত্ব দিয়ে আৰু সেই কথাখিনি হ'ল কাৰ ঘৈণীয়েকে কাৰ লগত ঘূৰিবলৈ গৈছে, কাৰ গিৰিয়েকে কাৰ লগত ফুৰিবলৈ যায় বা মনে মনে কথা পাতে, বা কাৰ পুতেকে কি কৰি আছে, কাৰ ছোৱালীয়ে কোন ল'ৰাৰ সৈতে কথা পাতে। এইবোৰ আচলতে আমাৰ সমাজত বৰকৈ লক্ষ্য কৰা হয়। আপোনালোকে এই কথাখিনি ভালকৈয়ে জানে, কিন্তু মই ভাবোঁ এখন সমাজে লক্ষ্য কৰিবলগীয়া কথা সঁচাকৈ এইবোৰেই নে? কিয় এখন সমাজে এইবোৰ কথা লক্ষ্য নকৰে যে আজি ৰাতি কাৰ কাৰ ঘৰত খাবলৈ এমুঠি চাউল নাই বা ভাত নাই, কোন কোন ল'ৰা এই বছৰ টকাৰ অভাৱত, ধনৰ অভাৱত স্কুল এৰিবলগীয়া হৈছে, কোন কোন ঘৰত টকাৰ অভাৱত আজি কলেজত এডমিশ্যন ল'ব পৰা নাই। এইবোৰ কথা গুৰুত্ব দিয়াটো কি সমাজৰ দায়িত্ব নহয়? আপোনালোকে কি ভাবে সেয়া কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।